ফ্ৰুট জেল লগাইছে দৈ কিনি ল'লোঁ দৈটো 20 টকা দৈ হয়নে খালি মানুহৰ পৰা বছ লৈ থাকে আমি উৰিষ্যা আৰু মোৰ মাতটো মানে শ্লোত কথা পাতিম চ' গাইছ চাই Hey guys, welcome back to my YouTube channel RVSGN Vlogs from Odisha, Bhubaneswar. So guys, আজি উৰিষ্যাত প্ৰথম দিন হয় আৰু এইটো part 2 ভিডিঅ' part 2 vlog হয়. So guys, আজি তামাম এনজয় কৰিম. আমি গাইড বহিলোঁ আৰু এয়া আছে মোৰ লগত দেৱজিতা তাৰপিছত আৰু এয়া অঁ হাই কৈ দিয়া মুখখন দেখুওৱা নাই বাকী আৰু এতিয়া ক'ত গৈ আছোঁ আমি ৰবীন্দ্ৰ মণ্ডপ গৈ আছোঁ ডাইৰেক্ট ৰবীন্দ্ৰ মণ্ডপ গৈ আছোঁ আমি একেবাৰে তাতে ব্ৰেকফাষ্ট কৰি প্ৰথমতে ফ্ৰেছ হ'ব লাগিব তাৰপিছত ব্ৰেকফাষ্ট কৰি তাৰপিছত আৰু হা ৰবীন্দ্ৰ মণ্ডপ অঁ ৰবীন্দ্ৰ মণ্ডপ হয় অঁ ৰবীন্দ্ৰ মণ্ডপ আমাৰ গুৱাহাটী ৰবীন্দ্ৰ মণ্ডপ চৰি ৰবীন্দ্ৰ ভৱন নহয় ৰবীন্দ্ৰ মণ্ডপ হয় চ' আমি গৈ আছোঁ এতিয়া গৈ তাতে আৰু গোটেই ফ্ৰেছ হৈ আমি ৰিহাৰ্চেল কৰিম ব্ৰেকফাষ্ট কৰিম চব কৰি কিনে ৰাতি শ্ব' কৰিম ভুৱনেশ্বৰ এটা বস্তু ভাল লাগিছে আহি কিনে মানে গুৱাহাটীতকৈ অলপমান বেছিয়ে চাফা আছে অলপমান অঁ গছ গছনিও আছে বহুত আৰু মানে চাফা একদম চাফ না চাফা একদম কি লেন ছিংগল মানুহ গাইজ আমাৰ এইটো পোষ্ট বেনাৰ লাগি গৈছে এইটো গাইজ মানে জেগাবোৰ বহুত চাফা দেই একদম ভাল লাগিছে আহি কিনে চ' গাইজ আমি ক'ত বা আহিছোঁ নাজানো অঁ ষ্টেট গেষ্ট হাউচ ৰাতি থকা ঠাইলৈ আহি পালোঁ আৰু এয়া চাওক মোৰ কাৰণে ৰৈ আছিলে মানে আমাৰ কাৰণে অপেশ্বৰী হা এতিয়া আমি ৰুমত গৈ আছোঁ আৰু ৰুমটো দেখা আছোঁ ৰুমটোৰ কৰা আছোঁ আমি কোনটো ৰুমত থাকিম কেনেকুৱা কি আছে চব দেখা আছোঁ চাই দেখক সো গাইজ সি मैं हूँ ইমান ৰোমেণ্টিক হৈ আছে যে গাইজ অকণমান মানে মই ৰাতিপুৱা কিবা এটা খাই কিনে মই ওলাই আহিছোঁ দাদাই কেনে ওলাই আহিছে চ' মানে উৰিষ্যা এটা বস্তু ভাল লাগিছে মানে চাই পেলাই চাফা মই দেখা নাই আহি কিনে দেখিছোঁ মানে অহাৰ পৰা দেখিছোঁ ডাষ্টবিন যদি আছে আৰু লগত যদি নাইও কিন্তু ৰাস্তাবিলাক কিন্তু তামাম এতিয়া আমি ওলাই দিম চবে ৰবীন্দ্ৰ মণ্ডপলৈকে য'ত আমাৰ আজি নাটকখন হ'ব চ' তাতে যাই আছোঁ এতিয়া তাতে মানে ষ্টেজ ৰিহাৰ্চেল হ'ব টেকনিকেল ৰিহাৰ্চেল হ'ব হৈ কিনে চ' গাইজ এতিয়া আমি ৰবীন্দ্ৰ মণ্ডপলৈকে যাম আৰু মই য'ত আছোঁ সেইটো ষ্টেট গেষ্ট হাউচ হয় তাতে আছোঁ আমি ভুৱনেশ্বৰৰ চ' খুব ভাল লাগি আছে এতিয়ালৈকে বৰ্তমান আৰু আহিলে এতিয়া আমি যাওঁগৈ তাতে লগ পাই আছোঁ ৰবীন্দ্ৰ মণ্ডপ আমাৰ মানে এতিয়া অকণমান প্লেনটো চেঞ্জ হৈ গ'ল আমি এতিয়া একেবাৰে কষ্টিউম লৈ কিনে আমি ডাইৰেক্ট ৰবীন্দ্ৰ মণ্ডপত যাম গৈ কিনে তাতে একদম ৰিহাৰ্চেল কৰি তাতে থাকি মানে আমি লাঞ্চ কৰি কিনে আৰু অকণমান যদি তাতে ফ্ৰেছ হয় আৰু হৈ কিনে আমি তাতে আৰু মানে চবে কৰিম ৰাতিহে আহিম আৰু তাতে গেষ্ট হাউচত চ' সেইকাৰণে মানে হেৰি কৰিছোঁ আৰু এতিয়া গৈ আছোঁ মই ৰুমলৈ আহি কিনে এতিয়া আমি একেবাৰে কষ্টিউম লৈ যাওঁ আমি লৈ যাই কিনে মোৰ কষ্টিউম আছে কি পিন্ধিম দেখাম ন আজি চবকে দেখাম দীপাংকৰ দা আহি কৰিব আৰু বাকী কষ্টিউম লৈ আছে চবে আৰু কষ্টিউম ল'ম আৰু লৈ কিনে একেবাৰে লৈ যাওঁ ৰাতিহে আহিম একে নাটকটো শ্ব'টো কৰি কিনে তাতে আৰু ৰেষ্ট ল'ম আৰু তাতে আৰু বোলে শুনিছোঁ মানে এই আমাৰ য'ত আমি এতিয়া যাম আৰু নাটকখন কৰিবৰ কাৰণে তাতে মানে ৰবীন্দ্ৰ মণ্ডপখন মানে বহুত মানে ধুনীয়া বুলি বহুত মানে ফেচিলিটি আছে AC আছে চ' মানে চাম আৰু কেনে লাগিব মানে মোৰ নিজে ভাল লাগি আছে যে মই এনেকুৱা এটা নাটক কৰিবৰ কাৰণে তাত পাৰ্ট হ'ব পাৰিছোঁ মানে ওলাই আহিছোঁ যে এক্টিং কৰিবৰ কাৰণে চ' সেইখিনি মোৰ কাৰণে ভাল কথা আৰু মোৰ কাৰণে চ' সেইকাৰণে ওলাই দিলোঁ ৰবীন্দ্ৰ মণ্ডপলৈকে আৰু চবে লৈ গ'ল একদম
আমি আগবাঢ়ি আছোঁ একদম ৰবীন্দ্ৰ মণ্ডপৰ ষ্টেজলৈকে। চেলিব্ৰিটি চেলিব্ৰিটি আপোনালোকে দেখালে এই গীতটোত যে ৰবীন্দ্ৰ মণ্ডপৰ ভিতৰখন কেনেকুৱা ধৰণৰ হয় আৰু ষ্টেজখন দেখাইছে খাই কিনে বহিছোঁ নেদেখা বুলি কৈ আছে জুম কৰি দেখা জুম কৰি দেখাম এইজনী গৈছিলে এইজনী চোৱা আকৌ আমি খাই কিনে বহিছোঁ কেতিয়াবা ৰিহাৰ্চেল কৰিলোঁ কৰি উঠি এইমাত্ৰ খাই কিনে আহি বহিছোঁ। চ' গাইজ আমি এতিয়া চবেই ৰেষ্ট লৈ আছিলোঁ আৰু চবেই ৰেষ্ট লৈ আছে আৰু ৰুমত আছে গ্ৰীণ ৰুমত। চ' গাইজ অকণমান ওলাই আহিছোঁ চাহ তাহ খাবৰ কাৰণে আমি বাহিৰত কাৰণ আকৌ 5টা বজাৰ পৰা তাত ৰিহাৰ্চেল এটা মাৰিম আৰু ওলাই আহিছোঁ এতিয়া। চ' গাইজ আমি এতিয়া মানে ষ্টেজতে আকৌ এবাৰ লাইটৰ লগত টেকনিকেলি ৰিহাৰ্চেল কৰাৰ আগতে আমাক কৈছে যে একেবাৰে ড্ৰেছ চেছ পিন্ধি লওঁ। চ' আমি ড্ৰেছ চেছ পিন্ধি লওঁ। এয়া আমাৰ ব্লেক ধুতি লগতে আৰু গোটেই অৰ্নামেণ্টছ আছে আপোনাৰ দেখাই আছোঁ কি আছে। চ' গাইজ আপোনালোকে চাই থাকক আমাৰ কি কৰি আছোঁ এতিয়া কি কৰিম নকৰিম চ' গাইজ চবে ওলাই আছে চাওক এয়া চাব পাৰে আপোনালোকে মোৰ হৈ গ'ল কষ্টিউম এয়া মোৰ কষ্টিউম চাওক সন্দীপ তই যদি চাই আছ তো টঙালীখন চাহ এইখন আৰু চাহ এই চাহ মোৰ অৰ্নামেণ্টছ এই চাওক মোৰ অৰ্নামেণ্টছ বাকী এয়া ছোৱালীবোৰ মেকআপ কৰি আছে আমি এটা কৰিম লাহেকৈ চবে মেকআপ কৰাত ব্যস্ত লাহেকৈ শ্ব' হ'ব আৰু এয়া আকাশ দা এয়া ভাৰতী বা এনে ভাৰতী বা মেকআপ নকৰে নেচাৰেল ডিউটি কিন্তু আজি কৰিছে ন বাকী সেয়া বা তোমালোকে এনেও ধুনীয়াই আৰু এয়া চাওক আৰু মই মেকআপ নকৰাকৈ মই জিলিকি আছোঁ চাওক মই ধুনীয়া নাই মই হাত দিছে মোৰ এই চুলিখিনি উঠি আছে উঠি আছে বেল মাৰিছিলে যে কাৰণে চুলি ধুনীয়া উঠি আছে আৰু হয় নেকি মই গম পোৱা নাছিলোঁ ঐ ইয়াৰ আহিছোঁ ল'ৰা মই মানে এটা বহুত মানে সহায় বিচাৰি কিনে আজি এই ব্লগটো কৰিছোঁ। মোৰ কাষত আছে এটা সৰু ল'ৰা এটা বহুত বেছি বয়স হোৱা নাই 19 বছৰ হৈছে। গাইজ সকলো ৰেডি ময়ো ৰেডি চাওক মেকআপ এয়া মই নিজে কৰিছোঁ এতিয়া চব ৰেডি আৰু আধাৰি গ'ল এইটো ডেপলটাও ৰেডি। চ' গাইজ আমাৰ শ্ব' খতম হৈ গ'ল ভালে আৰু ভাল হ'ল আমাৰ শ্ব'। এতিয়া আমি ডিনাৰটো ইয়াতে কৰিলোঁ গৈ কিনে আমি যাওঁ এতিয়া গেষ্ট হাউচ আৰু চাওক এইপিনে কাইলৈ ক'ত যোৱা মানে প্লেন কৰি আছে উৰিষ্যা যিহেতু আহিছোঁ ভুৱনেশ্বৰ তো অকণ মানে ফুৰিম হয়নে চ' প্লেন কৰি আছে হয়নে কি কালি ক'ত যাব। চ' वी आर बैक इन आवर गेस्ट हाउस जहाँ पर हम लोग आज रहेंगे और ये है स्टेट गेस्ट हाउस उड़ीसा भुवनेश्वर में। बहुत अच्छा लगा आज नाटक करके मतलब ड्रामा करके अभी हूँ देखो अभी नाइट का व्यू गेस्ट हाउस का तो मतलब हिंदी में बोल रहा हूँ अभी অসমীয়াত কৈ আছোঁ তো মই আহি গ'লোঁ আৰু গেষ্ট হাউচটো চাওক একদম পিছফালে ষ্টেট গেষ্ট হাউচ হয়। থেংক ইউ ছ' মাছ গুণাকৰ ছাৰ মোক ইমান দিন এটা অপৰচুনিটি অ' মাই গড লাইট এটা আহিছে চ' থেংক ইউ ছ' মাছ ছাৰ আপুনি মোক এই নাটকখন কৰিবৰ কাৰণে চান্স দিছিলে তো তাৰ কাৰণে বহুত ধন্যবাদ আপোনাক আৰু আপোনাৰ পৰা বহুত শিকি যাব আছে। গাইজ আজি ভালদৰে গ'ল আৰু নাটকখন ভালদৰে হ'ল। চ' গাইজ যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেলটো যদি নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব এনেকৈ আৰু উৰিষ্যা ইয়াতে খতম হোৱা নাই কাইলৈ আকৌ এটা নতুন দিন কালি মোৰ স্পেচিয়েল দিনো হয় মানে কালি মোৰ মানে মই কম নেক্সট দিনাখন কম মই নকওঁ এতিয়া আৰু নহয় বাকী কালি য'ত যোৱা মানে প্লেন কৰিছোঁ আশা কৰোঁ প্লেনটো ছাকচেছফুল হওক আৰু চ' গাইজ ইমানেই আছিলে আৰু আজি এইখিনি চ' টু বি কণ্টিনিউ নেক্সট পাৰ্ট 3 আহি আছে চ' চাই থাকক তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। চ' গাইজ বাবা আকৌ লগ পাম নেক্সট পাৰ্টত বাই।